बीजेपी जिंदाबाद भारत माता की भारत माता की वंदे वंदे नसलिब ঘটনা ঘটিছে এটা গণতন্ত্ৰত ঘটিব নালাগা ঘটনা হৈছে মই দুখ হৈছোঁ আমাৰ অসমবাসী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক এজনে মুখ্যমন্ত্ৰী বনোৱা নাই লাখো লাখো মানুহে ভোট দি কিনে মুখ্যমন্ত্ৰী বনাইছে এই মুখ্যমন্ত্ৰীক যেনেকৈ ব্যৱহাৰ কৰিছে যাতে এনেকৈ ব্যৱহাৰ নকৰে এই মই সকিয়ানি দিছোঁ আৰু গৌৰৱ গগৈক মই সকিয়ানি দিছোঁ আৰু গণতন্ত্ৰৰ দেশত ৰাইজৰ ৰজা ৰাইজে মালিক এজন প্ৰতিনিধি হয় ৰাইজৰ প্ৰতিনিধি হয় আৰু মুখ্যমন্ত্ৰী আজি ৰাইজে বনাইছে তেখেতে নিজৰ কাম কৰি আছে আৰু মুখ্যমন্ত্ৰীক যেনেকুৱা ব্যৱহাৰ কৰিছে এই ব্যৱহাৰ কৰাটো আমি বহুত দুখ পাইছোঁ ইয়াৰ কাৰণে ভাৰতীয় জনতা পাৰ্টিৰ হৈ আমি আজি প্ৰতিবাদ কৰিছোঁ যাতে এনেকুৱা ঘটনা যাতে গৌৰৱ গগৈয়ে যাতে এনেকুৱা নকৰে মই সকিয়ানি দিছোঁ ধন্যবাদ। অসমৰ ৰাজনৈতিক ইতিহাসত একেবাৰে নজিৰবিহীন এটা ঘটনা সংঘটিত হ'ল সেইদিনাখন গোলাঘাটত জনতাই নিৰ্বাচিত কৰা এখন ৰাজ্যৰ মুখ্যমন্ত্ৰীক শাৰীৰিকভাৱে আক্ৰমণ কৰাৰ যি নেকি চেষ্টা কংগ্ৰেছ দলে কৰিছে আমি তীব্ৰ ভাষাৰে গৰিহণা দিছোঁ। এইটো এনেকুৱা নহয় যে 2-4জন ডেকা ল'ৰাই কিবা আক্ৰমণ কৰিছে কিবা দলিয়াইছে তেনেকুৱা বিষয় নহয় এইটো এটা চিন্তা সেই চিন্তাটো ক'ৰবাত নহয় ক'ৰবাত কংগ্ৰেছ দলৰ মজিয়াত এইটো জন্ম দিয়া হৈছে। আমি শুনি আছিলোঁ যুদ্ধ হ'ব ভাবা নাছিলোঁ যে যুদ্ধখন মুখ্যমন্ত্ৰী মহোদয়ৰ লগত এনেধৰণে কংগ্ৰেছে কৰিব। যুদ্ধ হ'ব লাগিছিল অসমৰ যিসকল মানে অসম বিদ্বেষী শক্তিৰ লগত কিন্তু যুদ্ধ কৰিছে জনতাই নিৰ্বাচিত কৰি দিয়া এখন ৰাজ্যৰ মুখ্যমন্ত্ৰীৰ লগত গতিকে তেনেকুৱা যুদ্ধক আমি ধিক্কাৰ দিছোঁ। আমি আমাৰ এই আপোনালোকৰ মাধ্যমেৰে আমি অসমবাসীক বা আমি তামোলপুৰ জিলাবাসীক জনাব বিচাৰোঁ যে এটা বৃহৎ ষড়যন্ত্ৰক গাপ দিয়াৰ কাৰণে কংগ্ৰেছে এইটো কাম কৰিছে। আমি ধুবুৰীত আমি প্ৰত্যেকেই গম পাইছোঁ দুদিনমান আগত মুখ্যমন্ত্ৰী মহোদয়ে এক ভ্ৰমণ কাৰ্যসূচী লৈছে তাত এক অদ্ভুত আৰু অসমৰ কাৰণে দুৰ্ভাগ্যজনক এক চক্ৰান্ত মানে এচাম মানুহে কৰি আছিলে ধুবুৰী গ্ৰেটাৰ বাংলাদেশৰ পাৰ্ট কৰাৰ কাৰণে গতিকে এই ঘটনাটোক সম্পূৰ্ণভাৱে গাপ দিয়াৰ কাৰণে কংগ্ৰেছে এই কামটো কৰিলে বা মই আপোনালোকৰ মাধ্যমেৰে সংবাদ গোষ্ঠীৰ প্ৰত্যেকজন শ্ৰদ্ধাৰ আমাৰ সাংবাদিক বন্ধুসকললৈ বিনম্ৰভাৱে অনুৰোধ জনাব বিচাৰোঁ আপোনালোকে যিটো নেকি ধুবুৰীত সংঘটিত হৈছে পোষ্টাৰিং হৈছে বেনাৰিং হৈছে যে আমি ধুবুৰী গ্ৰেটাৰ বাংলাদেশৰ পাৰ্ট কৰিব বিচাৰোঁ বুলি এটা স্বয়ংভূ এটা সংগঠনে গতিকে আপুনি সেই কথাখিনি অলপ সম্প্ৰচাৰণ কৰক ৰাইজে সজাগ হ'ব লাগিব অসমৰ অস্তিত্ব ৰক্ষাৰ কাৰণে অসমৰ জাতি ভেটি মাটি ৰক্ষা কৰাৰ কাৰণে ৰাইজ যাতে সজাগ হওক তাৰ কাৰণে এনেকুৱা ধৰণৰ বাতৰি আপোনালোকে পৰিৱেশন কৰক এনেকুৱা কিয় এনেকুৱা নিকৃষ্ট কামত আপোনালোকে লিপ্ত হয় আজি আপোনালোকে বটল দলিয়াইছে ঠিকেই আছে কালি যদি আপোনালোকে গ্ৰেনেড দলিয়াই দিয়ে তো এইটো মানে একদম দুৰ্ভাগ্যজনক কথা আমি যে দেখিছোঁ ফিডাইন এটেক এই যে ইছলামিক মৌলবাদীসকলে ফিডাইন এটেক কৰে এইটো তাৰে নমুনা কিন্তু আজি বটল দলিয়াইছে কালি গ্ৰেনেড দলিয়াই দিব গতিকে অসমৰ সৰ্বোচ্চ যিগৰাকী ব্যক্তি ৰাজনৈতিকভাৱে যিজন ব্যক্তিক জনতাই নিৰ্বাচিত কৰিছে বৰ্তমান যিজন ব্যক্তিক অকুণ্ঠভাৱে ৰাইজে মৰম কৰে সঁহাৰি জনায় সেইজন ব্যক্তিৰ প্ৰতি এনেকুৱা ধৰণৰ আচৰণ সঁচাকেই দুৰ্ভাগ্যজনক কালিলৈকে যদি আৰু কিবা বিক্ষিপ্ত ঘটনা মানে সংঘটিত হয় অঞ্চলে অঞ্চলে কাৰণ আজি আমাৰ তামোলপুৰ অঞ্চলতে চাওক মুখ্যমন্ত্ৰী মহোদয়ৰ ভাল পোৱা মানে অকৃত্ৰিমভাৱে ভাল পোৱা মানুহৰ সংখ্যা বহুত গতিকে মুখ্যমন্ত্ৰী মহোদয়ক এনেকুৱা ধৰণৰ কৰা অপমান আৰু আক্ৰমণ কোনোবাই ব্যক্তিগতভাৱে নিজক কৰা আক্ৰমণ বুলি ভাবি লৈ পৰৱৰ্তী সময়ত যদি তেনেকুৱা ধৰণৰ ঘটনা ক'ৰবাত সংঘটিত হয় তাৰ কাৰণে একমাত্ৰ দায়ী কিন্তু কংগ্ৰেছ দল হ'ব গতিকে বেলেগক দোষাৰোপ কৰিব নোৱাৰে আৰু আমি তামোলপুৰবাসীয়ে মুখ্যমন্ত্ৰী মহোদয়ক ইমান অন্তৰৰ পৰা আমি ভাল পাওঁ আমি শ্ৰদ্ধা কৰোঁ যে তেখেতৰ কাৰণে যদি আমি শৰীৰৰ গোটেই তেজ আমি যদি দিবও লাগে প্ৰয়োজন হয় তেজ দিয়াৰো যদি কেতিয়াবা প্ৰয়োজন হয় আমি কেতিয়াও সেই তেজ দিবলৈ ভয় নকৰোঁ। এয়া কংগ্ৰেছৰ ইতিহাসে কয় যে তেওঁলোকে যেতিয়া ৰাইজৰ মাজৰ পৰা আঁতৰি আহে তেওঁলোকে গণতন্ত্ৰক ভৰিৰে মোহাৰি গণতন্ত্ৰক তুচ্ছ তাচ্ছিল্য কৰি এগৰাকী মুখ্যমন্ত্ৰীক জননেতা অসমৰ জননেতা আৰু সৰ্বকালৰ সৰ্বশ্ৰেষ্ঠ মানুহৰ মুখ্যমন্ত্ৰী মহোদয়ক
ক'ৰবাত নহয় ক'ৰবাত বিচলিত কৰাৰ এক অপচেষ্টাহে মাথোঁ। আৰু সেই অপচেষ্টাক এনেকুৱা ধৰণৰ ঘৃণনীয় কাণ্ডক আমি ভাৰতীয় জনতা যুৱ মৰ্চা টাউনপুৰ জিলাই ধিক্কাৰ আৰু গৰিহণা প্ৰদান কৰিছোঁ। এনেকুৱা কাম যাতে আৰু আগন্তুক দিনত যাতে কংগ্ৰেছীসকলে নকৰে তাৰ বাবে সকীয়াই দিছোঁ। আমিও কিন্তু ভাৰতীয় জনতা পাৰ্টীৰো কিন্তু ইতিহাস আছে যে বৃহৎ বৃহৎ আন্দোলন, গণ আন্দোলন তেওঁলোকে আমি গঢ়ি তুলিছিলোঁ। কিন্তু সেই গণ আন্দোলনত কেতিয়াও এনেধৰণৰ অপ্ৰীতিকৰ অগণতান্ত্ৰিক কাৰ্য আমি কেতিয়াও কৰা নাছিলোঁ। কিন্তু কংগ্ৰেছে এনেকুৱা ধৰণৰ অগণতান্ত্ৰিক কাৰ্য কৰি আকৌ এবাৰ জনতাৰ মাজত তেওঁলোকক সকলোৱে হেয় জ্ঞান কৰিছে। আজিৰ তাৰিখত অসমৰ প্ৰত্যেকটো গৰাকী, প্ৰতিটো শ্ৰেণীৰ জনতাই কিন্তু কংগ্ৰেছৰ এই নিকৃষ্ট কাণ্ডক একেমুখে ধিক্কাৰ আৰু গৰিহণা প্ৰদান কৰিছে। আমি ভাৰতীয় জনতা যুৱ মৰ্চাই সেই কংগ্ৰেছীসকলক সকীয়াই দিছোঁ যাতে আগন্তুক দিনত যাতে আমাৰ ধৈৰ্যৰ পৰীক্ষা যাতে তেওঁলোকে নলয়, কাৰণ ভাৰতীয় জনতা যুৱ মৰ্চাৰো কিন্তু তেজ গৰম। গতিকে এনেকুৱা ধৰণৰ কামৰ পৰা তেওঁলোকে দূৰত থাকক আৰু এক সুস্থ সবল গণতান্ত্ৰিক প্ৰক্ৰিয়াৰ মাজেৰে আমাৰ লগত তেওঁলোকে ৰাজনৈতিক ক্ষেত্ৰখনত নামি পৰক, তাকে কৈছোঁ। আৰু গৌৰৱ গগৈ ডাঙৰীয়া যি নেতৃত্বত অসম প্ৰদেশ কংগ্ৰেছ কমিটি আছে, যে তেওঁ গৌৰৱ গগৈ ডাঙৰীয়া আপোনাকো সন্মতি দিয়ক, আপোনালোকৰ কাৰ্যকৰ্তাকো সন্মতি দিয়ক যাতে এনেকুৱা ধৰণৰ গৰিহণাত্মক কাৰ্যৰ পৰা আপোনালোকে বিৰত থাকক আগন্তুক দিন।